सराइबिलनि जामदुवार गोजौ गेजेर फरायसालिमायाव गोदान बिल्डिंनि खथाफोरखौ लुफुंनो अन्थाइ खाम्फा गायसंनाय जायो। होनाय खोथाखौ मावफुंनानै गोजोननाय मोन्दों रबिराम नार्जारी। सोलोंथायारि दाथाय जौगानायाव मोनसे गेदेर माइल खुन्थिया गायसननाय जायो। सराइबिलनि जामदुवार गोजौ गेजेर फरायसालिमायाव गोदान बिल्डिंनि खथाफोरखौ लुफुंनो अन्थाइ खाम्फा गायसंनाय जायो। सराइबिलनि जामदुवार जौसिन गेजेर फरायसालिमायाव गोदान बिल्डिंनि खथाफोरखौ बेखेवनायजों दिनै सोलोंथायारि दाथाय जौगानायाव मोनसे गेदेर माइल खुन्थिया गायसननाय जायो। बे हाबाफारिया मोनसे गोथार नाथाय गोसो गुदुं आबहावायाव जादोंमोन, जेराव मुंदांखा दैदेनगिरि, फरायसालिमानि बिबानगिरि, दोलोनि मावथि आरो जायगानि थागिरिफोर बाहागो लादोंमोन। बे अन्थाइ खाम्फाखौ एमएलए रबिराम नार्जारीजों लोगोसे एमसिएलए उइलियाम नार्जारी, फरायसालिमा सामलाय आफादनि सोद्रोमाफोर आरो बिपिएफ दोलोनि मावथिफोरजों लोगोसे बेखेवनानै होयो। गोबां अनजिमानि फरायसा आरो मोजां हास्थायगिरिफोरा नुजाथिफैदोंमोन आरो फसंथाननि दाथायारि दाथायफोरखौ जौगाखांहोनायनि थाखाय गोजोननाय आरो मिजिंथिदोंमोन। गावनि बिबुंथियाव एमएलए रबिराम नार्जारी बिथाङा ओनसोलाव सोलोंथाइ बिथिंखौ गोख्रों खालामनायनि गोनांथिखौ फोरमायो। बिथाङा बुङोदि गोदान बिल्डिंनि खथाफोरखौ लुफुंनाया फरायसाफोरनि खथा आरो फरायसालिनि जेंनाखौ सुस्रांनो थाखाय मदद खालामदों। जमदुवार सेनियर सेकेन्डारि स्कुल আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ গোসাইগাঁও সাব ডিভিজনৰ অধীনস্থ ভূটান বৰ্ডাৰৰ ওচৰত থকা বিশেষকৈ আমাৰ বনাঞ্চলৰ লগত সংলগ্ন হৈ থকা অঞ্চলবিলাকক সাঙুৰি লৈ পেলাই বৃহত্তৰ অঞ্চলৰ আমাৰ এই পিছ পৰি থকা আমাৰ এলেকাৰ যিসকল ৰাইজ আছে, যিসকলে আজি আমাৰ কোকৰাঝাৰ, বঙাইগাঁও, গোসাইগাঁও, গুৱাহাটী বা আন মানে জাগাবিলাকত গৈ পেলাই নিজৰ উচ্চ শিক্ষা ল'বৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা এইবিলাক পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ এই অঞ্চলতে নিজৰ জাগাতে শিক্ষা উচ্চ শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যেৰে ইয়াত স্থাপিত হোৱা এটা আমাৰ বিদ্যালয়। আৰু এই বিদ্যালয় আজি আমাৰ এই অঞ্চলত থকা এটাই মাত্ৰ বিদ্যালয়, য'ত নেকি সকলো আমাৰ এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ দুখীয়া গৰীবসকলৰ পৰিয়ালৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলো শ্ৰেণীৰ আমাৰে ল'ৰা ছোৱালীবিলাকে ইয়াত শিক্ষা গ্ৰহণ কৰিছে। এই অঞ্চলত আমাৰ শিক্ষাৰ পোহৰ বিলোৱাত আমাৰে এই জমদুৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ যিটো অৰিহণা, যিটো ভূমিকা, সেইটো শলাগ ল'ব লগা এটা বিষয়। গতিকে আজি মই ইয়াত এটা সময়ত আজিৰ পৰা 2 মাহমান আগত মই চিলভাৰ জুবিলি তেওঁলোকে যেতিয়া পাতিছিলে, তেতিয়া সেই সময়ত আমাৰ ইয়াৰে শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে যি কলেজখনৰ বা আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ যিখিনি অভাৱ অভিযোগ, আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে, শ্ৰেণীকোঠা নিৰ্মাণৰ কাৰণে, লগতে অডিটৰিয়াম হল বনাবৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা এটা দাবী দেৱা বা এটা মানে আবেদন নিবেদন কৰাটো মই পাইছিলোঁ। আৰু ময়ো ৰাজহুৱাভাৱে ঘোষণা কৰি গৈছিলোঁ যে মোৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মোৰ হাতত পুঁজি অহাৰ লগে লগে এইখন কলেজৰ আপোনালোকে দাবী জনোৱা গোটেইবিলাক আমাৰ যিখিনি নিৰ্মাণ কৰিব লগা আঁচনি আছে সেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে, নিৰ্মাণৰ কাৰণে হাতত লোৱা হ'ব। আৰু এই হিচাপে আমাৰ ইয়াত যিহেতু আমি সকলোৱে জানো যে এজন খুব মানে এনাৰ্জেটিক এমচিএলএ আছে, সমাজৰ কাৰণে, অঞ্চলৰ কাৰণে অগ্ৰণী ভূমিকা পালন কৰি কাম কৰি অহা, উন্নয়নৰ কাৰণে এটা মানে কি কয় ইচ্ছা শক্তি থকা এমচিএলএ আমাৰ মানে জমদুৱাৰ সমষ্টিত আমি উইলিয়াম নাৰ্জাৰীক যিহেতু পাইছোঁ। আৰু তেখেতে এইখন স্কুলৰে SMDCৰ প্ৰেছিডেণ্ট হয়। তেখেতে এক সপ্তাহমান আগত মোৰ ওচৰত গৈ পেলাই এইখন কলেজৰ আকৌ নিৰ্মাণ কৰিবৰ কাৰণে দাবী জনোৱা যিটো আঁচনি, সেই আঁচনিটো মনত পেলাই দিলে। আৰু এই হিচাপে এতিয়া মোৰ বিভাগৰ পৰা তেখেতে যিটো ইষ্টিমেট বনাই লৈ গৈছিলে, মানে তেওঁলোকৰ সুবিধা অনুযায়ী যিমানখিনি বনালে ভাল হ'ব, সেইখিনি আঁচনিটো মোৰ ফালৰ পৰা কাম কৰিবৰ কাৰণে তেখেতক আমি চেংচন দিয়াৰ নামত এটা ফাইল আমি ৰেডি কৰিছোঁ। আৰু সেইটো চেংচন হোৱা বুলি ইতিমধ্যে হৈ গ'ল, চেংচন দিয়া হৈ গ'ল। আৰু 2026-27 বাজেটত এইটো ৰেগুলাৰাইজ কৰা হ'ব। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তাৎক্ষণিকভাৱে যিটো সন্মুখীন হোৱা সমস্যা,
সেই সমস্যাৰ প্ৰতি মানে লক্ষ্য ৰাখি সমাধানৰ এটা উদ্দেশ্যেৰে মানে কাম কৰি এটা আমাৰ শ্ৰেণীকোঠা উলিয়াবৰ স্বাৰ্থতে আজিৰ পৰা যিহেতু কাম কৰিবৰ কাৰণে এটা পদক্ষেপ লোৱা হ'ল আধাৰশিলা স্থাপন আৰু আমাৰ ঘৰৰ যিটো মূল খুঁটি এইটো স্থাপন কৰাৰ আজি কাৰ্যসূচী লোৱা হ'ল মই খুবেই ভাল পাইছোঁ এজন শিক্ষা বিভাগৰ দায়িত্বত থকা আমাৰ এই অঞ্চলৰে ময়ো যিহেতু মানুহ হয় কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ গতিকে মোৰ ডিষ্ট্ৰিক্টৰ এই পিছ পৰি থকা অঞ্চলত ভাল এটা প্ৰথম আঁচনি বুলি মই ক'ব খোজোঁ মই এডুকেশ্যন বিভাগটো হাতত লৈ চলাই থকা মোৰ এই দায়িত্বত থকা সময়ছোৱাত মই প্ৰথমবাৰৰ কাৰণে 1 নম্বৰ আঁচনিটো সেইটোকে দিয়া হ'ল সেইটো মানে আপোনালোকে সেইটো মনত ৰাখিব ইয়াৰ আগে মই কেতিয়াও কাকো তেনেকুৱা আঁচনি মানে দিয়া নাছিলোঁ বা দিয়াৰ তেনেকুৱা সুযোগো পোৱা নাছিলোঁ এতিয়া মই তেখেতকে প্ৰথম কথা ইয়াত আহি পেলাই এচুৰেঞ্চ দিছিলোঁ বনাবৰ কাৰণে আৰু প্ৰথম কাম তেখেতকে এই আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ কাৰণে মই দিছোঁ আৰু মই প্ৰতিশ্ৰুতি দিয়াটো পূৰণ কৰাৰ বেলেগাত আমাৰ স্থানীয় MCLA উইলিয়াম নাৰ্জাৰী যিহেতু মোক সহায় কৰিলে আগবাঢ়ি আহি সেইটো কাৰ্যকৰী কৰিবৰ কাৰণে গতিকে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ময়ো মনত সন্তুষ্টি লাভ কৰিছোঁ যে মই প্ৰতিশ্ৰুতি দিয়াটো পূৰণ কৰিবৰ কাৰণে সুবিধাখিনি পাইছোঁ আৰু ভৱিষ্যতত বহুত যিহেতু সমস্যা আছে ইয়াত হোষ্টেল বনাব লগা আছে অডিটৰিয়াম বনাব লগা আছে সেইবিলাক সম্পূৰ্ণভাৱে মানে আমি কি কয় ফিল আপ কৰিবৰ কাৰণে এই আমাৰ যিখিনি অভাৱ অভিযোগ সেইখিনি পূৰণ কৰিবৰ কাৰণে মই নজৰ ৰাখিম আৰু মোৰ স্থানীয় MCLA তেখেতক মই আহ্বান কৰি যাম যে সময়ত তেখেতে যাতে মোৰ নটিছত আনে আৰু এইখিনি কাম আদায় কৰিবৰ কাৰণে কাৰ্যকৰী ভাৱে যি মানে কাৰ্যক্ষেত্ৰত তেখেতে যাতে ভূমিকা লয় এইখিনি মই তেখেতক আহ্বান কৰিম বেছি ক'ব নাযাওঁ যে এইখন কলেজৰ উজ্জ্বল ভৱিষ্যত এইখন কলেজত পঢ়া প্ৰতিজন ছাত্ৰ ছাত্ৰীসকললৈ মোৰ মৰম চিনে মই যাচিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত যাতে সুৰক্ষিত হয় ভৱিষ্যতত ভাল আমাৰ অঞ্চলৰ লগতে দেশৰ মানে যোগ্য ব্যক্তি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে এটা মনোবল আৰু উদ্দেশ্যলৈ এইখন কলেজত বা স্কুলত যাতে পঢ়ে ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ শিক্ষক আমাৰ শিক্ষাগুৰু যিসকল আছে তেখেতসকলক নিজৰ মানে শিক্ষকতাৰ যিটো কাম আমাৰ মানৱ গঢ়া সেই মহান কাম আৰু দায়িত্ব সঠিকভাৱে নিয়মীয়াকৈ পালন কৰি পেলাই কলেজখনৰ আমাৰ মানে যাতে সুনাম মানে অৰ্জন কৰিব পৰাকৈ কাম কৰি থাকে এইখিনি মই আহ্বান জনাই সকলোলৈ ধন্যবাদ জ্ঞাপন মই কৰিছোঁ